নমস্কাৰ মনিতা ভিলা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। সকলোকে জনাইছোঁ শুভ দুপৰীয়া। আজি দুপৰীয়া সাজত বনাব লৈছোঁ। ইয়াৰ আগতে মই অকণমান আগতে এটা ভিডিঅ' দিছিলোঁ। দেউতাই কাটি আছিলে কলডিল, গতিকে কলডিলৰ এটা ৰেচিপিকে বোলো দিওঁ আপোনালোকৰ। বহুত দিন ৰেচিপি দিয়া হোৱাও নাই, সেইকাৰণে এয়া এখন মই কেৰাহী পাতি লৈছোঁ। কেৰাহীত তেল দিছোঁ। আজি বনাম মই, আপোনালোকে খাই পাইছে নাই জনাব, কলডিল। ইয়াত দেখিছেনে দেউতাই মই ধুনীয়াকৈ মিহিকৈ কুটি দিলে। লগত আছে এয়া ব্ৰইলাৰ চিকেন। ব্ৰইলাৰ চিকেন মানে ইয়াৰ পৰা হাড়খিনি আঁতৰাই পেলাই এয়া কোমল মাংস অংশখিনি সৰু সৰু পিচেছত কাটি লোৱা গৈছে। আৰু সেইখিনি বনাবৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ। পিঁয়াজ কাটি লৈছোঁ দুটা মিডিয়াম চাইজৰ, আৰু অকণমান জলকীয়া লৈছোঁ। ল'ৰা ছোৱালীয়ে খাব যিহেতু জ্বলাটো অকণমান কমাই দিম। লৈছোঁ আদা নহৰু অকণমান থেতেলীয়া খুননিত, আৰু লাগিব তেজপাত দুখিলা লৈছোঁ, আৰু লাগিব অকণমান পাঁচফোৰণ, আৰু একো নিদিওঁ, লাষ্টত খালি দিম জালুকৰ গুড়া। কেনেকৈনো বনাই আছোঁ আপোনালোকে চাই থাককচোন ৰেচিপিটো। যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰিব পাৰিব। এই কেৰাহীত তেল দিলোঁ, আৰু নিমখ হালধি লাগিব দেই, সেইটো ক'বলৈ পাহৰি গ'লোঁ। আকৌ কমেণ্ট কৰিব নহয় নিমখ হালধি ক'লৈ গ'ল। নিমখ হালধিটো লাগিবই। তাৰপিছত এতিয়া কেৰাহীখন গৰম হৈছে প্ৰায়। এতিয়া দি দিছোঁ মই তেজপাত এখিলা, আৰু লগতে দি দিম এই কাটি ৰখা পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিম। জলকীয়াখিনি দি দিম। এয়া দি পেলাই মই অকণমান এইখিনি ভাজি লৰাই পেলাই তাৰপিছতে পাঁচফোৰণ কেইটামান দিম। পাঁচফোৰণটো আপোনালোকে বেয়া পালে নিদিব, কেইটামান গোটা জিৰাও দিব পাৰে। মই পাঁচফোৰণকে দিছোঁ, পাঁচফোৰণ ভাল পাওঁ মই। এতিয়া এনেই মই কলডিল ভাজিলে তেনে শুকানে ভাজিলে মই পাঁচফোৰণটো ব্যৱহাৰ কৰোঁৱেই। এতিয়া এইখিনি ভাজিম, বেছি ৰঙচুৱা নকৰোঁ মই। এতিয়া মই ইয়াতে চিকেনখিনি দি দিম। চিকেনখিনি দি পেলাই মই এইখিনি অলপ সময় একদম চিকেনখিনি ভাজ খোৱালৈকে ভাজি থাকিম। আদা নহৰু দিম পিছত, আৰু ইয়াতে মই এতিয়া দি দিম নিমখ আৰু হালধি। একেবাৰে পৰিমাণ হিচাপত দি দিম। কলডিল মানে কলডিলো দিম যিহেতু, সেইকাৰণে একেবাৰে পৰিমাণ হিচাপত দি দিম। এতিয়া দিছোঁ হালধি চেপ্টাৰলৈ, এয়া দিছোঁ হালধি। একদম আপোনালোকে বনাই খাব, ট্ৰাই কৰিব, বহুত ধুনীয়া লাগে। একো বেছি মছলাৰ প্ৰয়োজন নাই, খালি অকণমান জালুকৰ গুড়া লাগে, আৰু আদা নহৰু লাগিবই। এয়া অকণমান, যদি ব্ৰইলাৰ চিকেন নাখায় আপোনালোকে লোকেল চিকেনৰ কোমল অংশখিনিও সৰু সৰুকৈ পিচেছত কৰি কাটি পেলাই এনেকৈ বনাই খাব পাৰে। ল'ৰা ছোৱালীয়ে ভালো পায়। কলডিল এনেই ল'ৰা ছোৱালীয়ে খাবলৈ নিবিচাৰে, এনেকৈ বনাই দিলে কিন্তু ধুনীয়াকৈ খায়, ড্ৰাই ফ্ৰাই কৰি দিলে। মই এইখিনি ভাজি থাকিম, ঢাকন এখন লগাই দিম। অকণমান ৰঙচুৱা হ'লে গেছটো কমাই দিম, ভাজি থাকিম। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া দেখিছেনে কেনে অকণমান ভাজ খাইছে। ব্ৰইলাৰৰ মাংস ভাজিলে বেছি সময় নালাগে, আপোনালোকে সকলোৱে জানেই, কাৰণ কোমল হয়। এতিয়া মই এই আদা নহৰুখিনি দি দিম ইয়াতে। আৰু মনত ৰাখিব, ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ নকৰিব দেই, গেছটো একদম কমাই ৰাখি বনাব। আপোনালোকৰ সুবিধাৰ কাৰণে আৰু এটা কথা মই কৈ দিছোঁ, লোহাৰ কেৰাহী হ'লে মানে লোহাৰৰ কেৰাহী হ'লে বেছি ধুনীয়া বনাবলৈ। মোৰ লোহাৰ কেৰাহীখন আছে, কিন্তু মানে সৰু হ'ব, সেইকাৰণে মই এইখনতে বনালোঁ। এইখনো নন ষ্টিকেই হয়। এতিয়া মই এই আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম। এনেকৈ গেছটো কমাই থৈছোঁ, অকণমান লাগিবই দিয়কচোন। এয়া দেখিছেনে মোৰ মাংস প্ৰায় ভাজ খাই আহিছে, আৰু অলপমান ভাজিলে ভাজ খাব, যিহেতু এতিয়া কলডিলো ভাজিব আছে। সেইকাৰণে মই এতিয়া ইয়াতে কলডিলখিনি দি দিলোঁ। গোটেইখিনি চুচি মাচি দিছোঁ, ঘৰৰ বস্তু ন, ঘৰৰ কলডিল। তাৰপিছতে এয়া মাটিমাহৰ দালিকণ জুই সোণকণ, কলডিলৰ ভাজিকণ, কলডিলৰ ভাজিকণ, হুপি খাই থাকিব, হুপি খাই থাকিব মন। হয়নে? গানটোলৈ মনত পৰিছেনে আপোনালোকৰ? মই কিন্তু পাকঘৰত ভাত বনালে গীত গুণগুণাই বনাই থাকোঁ দেই, আগতেও কৈছোঁ। এয়া এতিয়া নিমখ হালধি যিহেতু দি থৈছিলোঁ, এইখিনি গোটেইখিনি মই মিক্স কৰি দিব লাগিব, কাৰণ আদা নহৰু নিমখ হালধি গোটেইখিনি তেল আছিল,
কলডিলৰ মাজতো সোমাই পৰিব লাগিব। কলডিলটো পটককৈ শুকাই আহে। কলডিল ভাজিলে সদায় তেল অকণমান বেছিকৈ দিব লাগে। কমকৈ তেল দিলে কলডিলটো মানে হেৰি হয়, পটককৈ শুকাই আহে আৰু খাবলৈ মানে কিবা তেলটো কম হ'লে ভাল নালাগে। মই বনোৱা আইডিয়া ফালৰ পৰা কৈছোঁ দেই, আপোনালোকে বা কেনেকৈ বনাই নাজানো। বইল কৰিও বনাবলৈ পাৰি এনেকৈ। বইল কৰিলে কি হ'ব, যদি বইল কৰি পানীটো পেলাই দিয়ে তাৰ আচলতে দেখোন ভিটামিন আইৰণটোৱে নাইকিয়া হ'ব। এয়া মই এতিয়া একদম গেছটো চিমত থৈ দিছোঁ। দি পেলাই মই এতিয়া এইখিনি ধুনীয়াকৈ শুকান হোৱালৈকে লৰাই ভাজি থাকিম। লাষ্টত কেনেকুৱা কালাৰ হয় আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষ নকৰিব, চাই থাকক স্কিপ নকৰাকৈ। এইয়া চাওক, মোৰ কলডিলৰ ভাজি আজি ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অকণমান হাই ফ্লেম কৰি দিলোঁ, মানে বঢ়াই দিলোঁ গেছটো। অকণমান লাগি ধৰক। মই মানে বিৰাট ভাল পাওঁ কলডিল এনেকৈ লাগি ধৰিলে খাবলৈ। মোৰ নিচিনা কোনে কোনে ভাল পায় জনাবচোন। আনফালে চাওক মাংসও সিজি গ'ল। মই এডোখৰ ভাঙি দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছেনে, ধুনীয়াকৈ সিজি গ'ল, দুভাগ হৈ গ'ল। মাংসখিনি আৰু অকণ সৰু পিচ কৰিব পৰা হয় ভাল আছিলে, কিন্তু হ'ব আৰু দিয়ক। ল'ৰা ছোৱালীয়ে খাব যদি সিহঁতে আৰু মাংস খাব, লগতে কলডিলো সিহঁতক খুৱাব পাৰিম। কিমান বুদ্ধি দেখিছে। আপোনালোকে ইউজ কৰিব এইটো বুদ্ধি। আৰু এইয়া জালুক পিচি ৰাখিছিলোঁ, এয়া অকণমান জালুক ওপৰৰ পৰা দি দিছোঁ। বেছি জ্বলা নিদিওঁ, সিহঁতে খাব নোৱাৰিব। এনেকৈ লাষ্টত অকণমান জালুক দি পেলাই গোটেইখিনি লৰাই কৰি নমাই থৈ দিম। এয়া মোৰ কলডিল আৰু চিকেনৰ ভাজি, শুকান ভাজি ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাব, আশা কৰিছোঁ সকলোৱে আপোনালোকে ভাল পাব আৰু এনেকৈ ট্ৰাই কৰিবলৈ নিশ্চয় ট্ৰাই কৰিব বুলি আশা কৰিলোঁ। আজি ভিডিঅ'টো মানুহে সামৰিছোঁ আজিলৈ। বাই বাই।